Hello everyone, welcome back to my channel. আজি মই ভিডিওটো কৰিব লাগিছোঁ আজিৰ হল পাৰ্ট 2 কাৰণ মই পাৰ্ট 1 মই আগতে এটা কৰিছোঁ আপোনালোকে যদি চোৱা নাই তেনেহলে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আপোনালোকে চাই ল'ব তেন্তে ষ্টাৰ্ট কৰোঁ বেছি দেৰি নকৰোঁ মোৰ ফাৰ্ষ্ট প্ৰডাক্টটো হৈছে এইটো এটা হোৱাইট কালাৰ টি-শাৰ্ট সিম্পল হয় আৰু সামাৰৰ কাৰণে বহুত ভাল হয় আৰু মোৰ সাইজটো হয় স্মল আৰু ইয়াৰ ব্ৰেণ্ডটো হৈছে B&MX টি-শাৰ্টটো 100% কটন হয় আৰু তাৰ প্ৰাইচটো আছিলে মই লওঁতে 244 কিন্তু এতিয়া অকণমান বাঢ়িছে বেছি নহয় 294 হৈছে এতিয়াও এভেইলেবল আছে আপোনালোকে চাব পাৰে আৰু এটা কথা যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক অশেষ ধন্যবাদ আৰু আপোনালোকে যাতে শেষলৈকে মোৰ ভিডিঅ'টো চাই আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে যাতে সাবস্ক্ৰাইব কৰি দিয়ে মোৰ সেকেন্ড প্ৰডাক্টটো হৈছে এইটো এটা জিন্স এইটো হৈছে মিড ৱেষ্ট স্কিনি জিন্স হয় আৰু ইয়াৰ ব্ৰেণ্ডটো হৈছে ডেনিজন আৰু মই ইয়াৰ এইখিনি জেগা মোৰ ভাল লাগিছে বিৰাট এনেকুৱা হয় ষ্টিকাৰটো আচলতে অঁতৰাই নাইকিয়া কিনিবলৈ পোৱাই নাইকিয়া কাৰণ যিহেতু ইমান বন্ধ হৈ আছে এতিয়ালৈকে তেতিয়া খুলিব তেতিয়া পিন্ধিম মোৰ সাইজ হৈছে 28 আৰু ইয়াৰ প্ৰাইচটো মই লওঁতে আছিলে 727.52 কিন্তু এতিয়া ইয়াৰ প্ৰাইচটো হৈছে 1139 কিন্তু ইয়াৰ মেটেৰিয়েলটো বহুত বেছি ভাল হয় সো আপোনালোকে চাব পাৰে মই লিংকবিলাক তলত দি দিম সো মোৰ থাৰ্ড আইটেমটো হৈছে এটা জয়পুৰী ষ্টাইলৰ এটা টপ হয় অলপ আনকমন হয় সো মই এতিয়া দেখাওঁ এইটো হয় টপটো ইয়াৰ যোনটো ফেব্ৰিক বিৰাট ধুনীয়া লাগিছে উজ্জ্বল কৰি তুলিছে আচলতে য়েল্লো কালাৰ আৰু হোৱাইট কালাৰ মিক্স আছে আৰু ইয়াৰ হাতৰ স্লিভছৰ বৰ্ডাৰটো আছে তেনেকৈ আৰু ইয়াৰ সাইজটো হৈছে মোৰ স্মল আৰু ইয়াৰ ব্ৰেণ্ডটো হৈছে জয়পুৰী বাস্ত্ৰা মই লওঁতে ইয়াৰ প্ৰাইচটো আছিলে 425 কিন্তু এতিয়া তাৰ প্ৰাইচটো হৈছে চাই দিছোঁ সো এতিয়া ইয়াৰ প্ৰাইচটো হৈছে 720 সো মই লওঁতে অলপ ডিছকাউণ্ট চলি আছিলে সেইকাৰণে কম পালোঁ কিন্তু এতিয়া অকণমান বাঢ়ি গ'লগৈ আকৌ চাই থাকিব আকৌ ডিছকাউণ্ট আহিব পাৰে আৰু এটা কথা আজিও বহুত বেছি ডিছকাউণ্ট আহি থাকে চেল চলি থাকে সো আপোনালোকে চাই থাকিব পাই যাব এতিয়া আহিছোঁ মই 4th নম্বৰ আইটেমটোলৈ আৰু মোৰ 4th নম্বৰ আইটেমটো হৈছে এটা পেণ্ট কটন হয় পুৰা এইটো সো সাইডত ইয়াৰ পকেটো আছে দুইফালে আছে পকেট আৰু ইয়াৰ সাইজ মোৰ স্মল হয় আৰু ইয়াৰ ব্ৰেণ্ডটো হৈছে জয়পুৰী বাস্ত্ৰা এইবিলাক আচলতে পিন্ধিবলৈ গৰম দিনত বহুতেই বেছি ভাল হয় আৰু যিকোনো শৰ্ট কুৰ্তি হওক বা টপৰ লগত মেচ কৰে আৰু ইয়াৰ বেক চাইডে ইলাষ্টিক আছে সো ইয়াত বাটনছ নাইকিয়া আৰু ইয়াত দুটা প্লেট আছে ইয়াত এটা আৰু ইয়াত এটা অলপমান খালি ষ্ট্ৰি কৰিব লাগিব অলপমান ফুটমুচ হৈ গৈছেগৈ কিন্তু এনেই মেটেৰিয়েলটো বহুত ভাল আৰু কৈছোঁৱে যে 100% কটন হয় এতিয়া কিন্তু আউট অফ ষ্টক হৈ আছে আৰু ইয়াৰ প্ৰাইচটো আছিলে 695 কিন্তু মই লওঁতে আছিলে 360 ৰুপিজ কিন্তু আপোনালোকে যদি ভাল লাগিছে আপোনালোকে চেক কৰি থাকিব মই তলত লিংক দি দিম আহি যাব মই এতিয়া আহিছোঁ লাষ্ট প্ৰডাক্ট 6 নম্বৰ প্ৰডাক্টলৈ আৰু সেইটো হৈছে চেম ট্ৰাউজাৰে হয় এইটো ইয়াৰ কালাৰটো হৈছে ৰাষ্ট ৰে ভাল লাগে আচলতে আৰু ইয়াত বাটন আছে আৰু পকেট আছে দুইফালে আছে এইটো পকেট আৰু পকেটৰো ভাল স্পেচ দিছে সেইটো কাৰণে ভাল হয় নহ'লে কিছুমানত বহুত কম স্পেচ দিয়ে কিন্তু ইয়াত পুৰা ভালকৈ স্পেচ আছে
আৰু ইয়াতে ফ্ৰণ্টত দুটা প্লেট আছে আৰু ইয়াৰটো মেটেৰিয়েলটো 100% কটন হয় আৰু ইয়াত এক্সট্ৰা এটা বাটনো দিছে দেই চ' ইয়াৰ মোৰ চাইজটো হয় 28 চাইজ হয় আৰু ইয়াৰ কোম্পানীটো হৈছে ফিগৰ হয় ভাল লাগিছে কাপোৰ লৈছোঁ হয় কিন্তু পিন্ধিবলৈহে এতিয়া সময় জেগা নাইকিয়া অ'কে ইয়াৰ প্ৰাইচটো মই লওঁতে আছিলে অ'কে ইয়াৰ প্ৰাইচটো আছিলে মই লওঁতে 441 কিন্তু এতিয়াও 441 আছে কিন্তু আউট অফ ষ্টক হ'ল দুইটা পেণ্টেই আউট অফ ষ্টক আছে আচলতে কিন্তু আহি যাব সোনকালে আপোনালোকে পাই যাব আপোনালোকে চেক কৰি থাকিব আৰু ইয়াৰ এইটো দুটা কালাৰ আছিলে এটা হোৱাইট কালাৰ আৰু এটা ৰাষ্টি ৰেড আছিলে মই যোনটো লৈছোঁ ৰাষ্টি ৰেড আপোনালোকে হোৱাইট কালাৰো ল'ব পাৰে চ' কেনেকুৱা লাগিলে ভিডিঅ'টো চাই মই আজি দেখাইছোঁ 5টা কাপোৰ আৰু লাষ্ট টাইম যোনটো ভিডিঅ' কৰিছিলোঁ তাতো মই 5টাই দেখাই আহিছোঁ আপোনালোকে যদি চোৱা নাই তেনেহ'লে মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো আপোনালোকে চাই ল'ব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব এইকেইটা 5টা কাপোৰ দেখালোঁ ত' আজিলৈ ইমানতে সামৰিছোঁ নেক্সট আকৌ লগ পাই আছোঁ আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকক প্লিজ মোক কমেণ্ট কৰি জনাব তেন্তে আজিলৈ বাই বাই ভালকৈ থাকিব